হাই হেল্ল' নমস্কাৰ ৰাইজ। আমি গাঁৱত যেতিয়া গৈছিলোঁ তেতিয়াৰে ভিডিঅ' আৰু এইটো ৰাইজ। মই এলেহুৱা ছোৱালী যে তাৰ কাৰণে মোৰ এডিট কৰা হোৱা নাছিল, ভইচ অভাৰ দিয়া নাছিলোঁ, তাৰ কাৰণে মই ভিডিঅ'টো আপলোড কৰিব পৰা নাছিলোঁ। আজি আপলোড কৰিলোঁ আৰু আমি গৈছিলোঁ হাহিমৰ এডোখৰ ঠাই উমচেক নামৰ। তাত আমি গা ধুব গৈছিলোঁ ৰাইজ। বহুত ভাল লাগিলে বাৰু তাত গৈ, ইমান ধুনীয়া পৰিৱেশ। আপোনালোকে এবাৰ গৈ চাব কেনেকুৱা লাগে, বহুত ধুনীয়া হয়। গ'লে আৰু আহিব ইচ্ছা নাযায়। আমাৰ তেনেকৈ বহুত দেৰি হৈ গ'ল। তাহাঁত এইটো আমি শিলেৰে বনাইছিলোঁ, কিন্তু মই এখন ফটো উঠিব পালোঁ ৰাইজ। ভাঙি দিছে জিজুৱে এইটো এটা শিল মাৰি কিনে। মোৰ কপাল এখন ফটো উঠিব পাইছোঁ মাত্ৰ। তাৰপিছত মোৰ কাজিনজনীৰ আৰু ৰূপৰ আঙুঠিটো হেৰাই গ'ল তাত। পানীৰ লগত উটি গ'ল, তাৰ লগতে মোৰ চশমাযোৰো হেৰাই গ'ল একেলগে। তাইৰ আঙুঠিটোও পালে, মোৰ চশমাযোৰো পালোঁ পিছত। জিজুৱে বিচাৰি দিলে, কিন্তু তাইৰ আঙুঠিটো তাই নিজেই বিচাৰি পাইছে ৰাইজ। তাৰপিছত আমিও গা চা ধুই মেলি ওলালোঁ আৰু তাৰ পৰা। তেনেহ'লে আজি এৰিছোঁ, টাটা বাই বাই।